আৰু মই আহি পাই গৈছোঁ এয়া নদী চগা। हेलो गाइस तो नमस्कार बंधुসকল কি খবৰ আপোনালোক আশা কৰিছোঁ সকলো ভালে আছে তো ভিডিঅ'টো আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ তো আছোঁ মই এতিয়া বালিৰ ওপৰৰ নদীত তো এয়া আমাৰ লগত আছে ওম আৰু মই একেলগে স্কুলৰ পৰা আহিছিলোঁ এতিয়া আমি গৈ আছোঁ মন্দিৰ তো শিৱৰাত্ৰি আহি আছে ভাগৱতৰ কীৰ্তন হৈ আছে তো আপোনালোকক ভিডিঅ'টো দেখাবৰ চেষ্টা কৰিম তো ভাই তো ওম আছে মোৰ লগত চাব পাৰে দিয়া আমি একে ক্লাছত পঢ়োঁ তো তোমাৰ ঘৰ ক'ত আছে ডাবলাগড় তো গাইছ অলপ ভৰিটো ধুই লওঁ আৰু আমি ফাইনেলি এতিয়া গৈ থাকোঁ এতিয়া আৰু আমি গৈ থাকিম এয়া তো বন্ধুসকল এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ আৰু পাবলৈ হৈ গ'লোঁ জুৰিগাঁও তো এতিয়া আমি আছোঁ গেটৰ আগফালে আৰু আমি ভিতৰত সোমাম জৰিগাঁও ৰাস্তা আপোনালোকে ডফলাগড় পিনেদি আহিলে আপোনালোকে চিধা পাব জৰিগাঁও আমি খানাপাৰা মন্দিৰ পৰা তাৰপিছত এতিয়া আমি অলপমান টেম্পু ড্ৰাইভ কৰিম তো এয়া লাৰিম এতিয়া আমি চাব পাৰে লোকৰ টেম্পু আমি কি কৰি আছোঁ তো এনেই মানে আমি কি কৰি আছোঁ টেম্পু পুৰা কি কয় স্পীকাৰ ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং সাঁতুৰি পাৰ হ'বলে যে মন যাত্ৰা হেঁপাহিছিলা সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি অনুমান যাত্ৰা জেনাকিয়াকে যাবে মনে কৰা অভিমান মন্দিৰৰ পৰা মই ফাইনেলি ঘৰ গৈ আছোঁ তো মই আহি পাই গৈছোঁ এয়া নদী গাইছ য'ৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ তাৰ পৰা আকৌ সামৰিব বিচাৰিছোঁ বালিৰ ওপৰৰ পৰা গাইছ যদি ভিডিঅ'টো ভাল লাগিছে লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব জয় আই অসম।